হেল্ল' দোস্ত, আজি আপোনালোকক দেখাবলৈ আনিছোঁ এখনি ভাল লগা ঠাই। এইখনেই নসত্ৰ কৃষ্ণগুৰু আশ্ৰম। আৰু প্ৰতিটো বছৰে ইয়াত এনেকৈ পালনাম হৈ আহে। দূৰ দূৰৰ পৰা মানুহ ইয়াত চাবলৈ আহে। আগতে সেৱা ভাগ কৰি লওঁ, তাৰপিছত বাকী যিবিলাক মুহূৰ্ত আপোনালোকক দেখাব পাৰোঁ সেইবিলাক দেখাই যাম। আৰু এয়া চাওক, বহুতো মানুহ লাইন ধৰিছে এনেকৈ প্ৰভুক এবাৰ দেখা কৰিবলৈ, প্ৰভুৰ আশীৰ্বাদ ল'বলৈ। এইটোৱে আমাৰ প্ৰভুৰ সমাধিস্থলী। ইয়াত মানে ভিডিঅ' বা ফটো মানা আছে, চ' সেইকাৰণে তাত দেখাব নোৱাৰিলোঁ। ইয়াত ফটো বা ভিডিঅ' কৰা মানা আছে, তথাপিও তাৰ মাজত হ'লেও আপোনালোকক দেখাবলৈ মই কিছুমান মুহূৰ্ত কৰি গৈছোঁ। আপোনালোকক ওপৰৰ পৰা গোটেই দৃশ্যখিনি দেখালোঁ। বহুত ডাঙৰ এৰিয়া হয় এইটো। এয়া চাওক, দুপৰীয়াৰ ভাত সাজ খাবলৈ মই এনেকৈ লাইনত ৰখি আছোঁ, কাৰণ ইয়াত বহুতো মানুহ হয়। আৰু এইটোৱেই ইহঁতৰ শিবিৰ। চাওক মানুহ বন্ধুসকল, মই যিখিনি দেখাবলৈ পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ। আৰু শেষত, যদি মোৰ এই চেনেলটো আপোনালোকে নতুনকৈ চাই আছে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।